नार्जारी आं बे जायगानिनो जों दा जे दालां गसंनानै दं बे दालांखौ नोंथांमोना नुखाबाय दैया थांनाय हरावहाय बे दालांखौहाय सिफायनानै लांबाय बे दालां बायनायाव जोंहा बे ओनसोलनि रायजो राजाफ्रा गोबां खहा जानायखौ जोङो नुनानै जोङो बे मिडियानि थ्रुयै जोङो सरखारनिसिम खावलायहरदों जेन' बे खम समनि गेजेराव जोंनि बे सिफायना लांजानाय दालांखौ जोंनो रिपेयारिंनि माबा मोनसे बेबस्था खालामनानै होयो बेखिनिखौ आङो दानि जेनाखि जोंनि जमदुवार समस्तिनि EM रेवरेव नार्जारी आरो जोंनि 28 नं गसाइगाव समस्तिनि MLA बिथांमोननिसिम आङो गुरै खावलायहरनाय जाबाय रायजोनि जानानै एसेनोसै। नाम श्री ताम्रुधर राभा मैं भरपुर BCDCर চেয়ারম্যান এই পুৱাৰ ভাগতে মই এটা আমাৰ এই অঞ্চলৰ এটা দুখৰ বিষয় আমাৰ বিভাগীয় কৰ্তৃপক্ষলৈ আগবঢ়াব বিচাৰিছোঁ। ই হ'ল যে আমি যিখন দলঙৰ ওপৰত থিয় হৈ আছোঁ ই এটা আমাৰ এই অঞ্চলৰ এটা খুব এটা মানে সবৰে এটা দৰকাৰী এটা দলঙেই হয়। গতিকে আমাৰ এই অঞ্চলৰ পৰা এফালে কুচুগাঁও উন্নয়ন খণ্ড তথা আমাৰ জিয়াগুৰি বড়বাদাৰ পৰা আমাৰ জাম্বুগুৰি ME আৰু হাইস্কুললৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে একমাত্ৰ এই দলঙেই হয়। গতিকে যোৱা ৰাতি এইকেইটাদিন প্ৰবল বৰষুণত পানীৰ মেটেকা আহি আমাৰ এই মানে যিটো কাঠৰ দলং এই কাঠৰ দলংখন ৰাতিৰ ভিতৰত উঠাই লৈ যায়। গতিকে এই কাঠৰ দলং উঠাই লৈ যোৱাত আমাৰ এই অঞ্চলৰ কাৰণে এটা খুব এটা দুখৰ বিষয় হৈ পৰিছে। যিটো আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ এইখন অঞ্চলৰ পৰা যিটো কুচুগাঁও উন্নয়ন খণ্ডলৈ অহা যোৱাৰ এটা আমাৰ যাতায়াতৰ ব্যৱস্থা এই দলঙৰ ওপৰেদি কৰা হয়। গতিকে এইখন দলং ভঙাত এতিয়া আমাৰ এই অঞ্চলৰ ৰাজ্যৰ কাৰণে এটা মানে বিশেষ অসুবিধা হৈ পৰিছে। গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যিটো আমাৰ বিভাগীয় কৰ্তৃপক্ষই আমাৰ এইখন অঞ্চলৰ প্ৰতি দৃষ্টিগোচৰ কৰি অনতিপলমে এইখন দলঙৰ ওপৰেদি অহা যোৱা বা যাতায়াত কৰাৰ এটা বিশেষ ব্যৱস্থা যাতে কৰাই দিয়ে তাৰ কাৰণে মই চৰকাৰৰ তৰফৰ ওচৰত মই অনুৰোধ জনাইছোঁ। আৰু লগতে মই আজিৰ এইখন সাক্ষাৎকাৰৰ যোগেদি মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ জমদুৱাৰ BTC কনষ্টিটুৱেঞ্চিৰ EM মহোদয় মই কৰিব বিচাৰিছোঁ। আৰু লগতে আমাৰ 28 নং গসাইগাঁও বিধানসভাৰ সমষ্টিৰ বিধায়ক মাননীয় জিৰেণ বসুমতাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে যিটো চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা অনতিপলমে যাতে আমাৰ এইখন দলং সেইটো ৰিপেয়াৰ কৰাৰ কাৰণে বিশেষ ব্যৱস্থা যাতে কৰাই দিয়ে আমাৰ এইখন অঞ্চলত যাতায়াতৰ ব্যৱস্থা যাতে বাহাল ৰাখি দিয়ে তাৰ কাৰণে মই আমাৰ EM তথা আমাৰ MLA মহোদয়ক মই অনুৰোধ জনাইছোঁ। মই আশা ৰাখিছোঁ যে নিশ্চয় আপোনালোকৰ আশীৰ্বাদত অনতিপলমে এইখন দলং মানে এটা অহা যোৱাৰ এটা ব্যৱস্থা কৰাই দি আমাৰ অঞ্চলৰ এটা মানে ৰাজ্যৰ যিটো মানে সুবিধা এই সুবিধা প্ৰদান কৰিব বুলি এইখিনি কৈ মোৰ যিটো আজি সাক্ষাৎকাৰ ইয়াতে মই সামৰিছোঁ। ধন্যবাদ। আমাৰ এই নদীৰ দলংখন চেংমাৰি আৰু মাজতে পাথৰবাৰী দলংখন নদী লৈ গ'ল পানীখন। গতিকে আমি চৰকাৰত অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ দলংখন ৰিপেয়াৰিং কৰি দিলে ভাল। আমাৰ এই ৰাস্তাখন বহুত মানুহ অহা যোৱা কিয়নো আমি ছাত্ৰ ছাত্ৰী এই জামুগুৰি হাইস্কুলত আহি থকা বহুত অসুবিধা হ'ব। গতিকে আমি অতি সোনকালে আমাৰ এই 28 নং বিধায়ক আমি অনুৰোধ জনাওঁ যাতে এই দলংখন ৰিপেয়াৰিং কৰি দিয়ক। গতিকে আমি এই ওচৰ চুবুৰীয়া মানুহৰ আৰু বহুত বেমাৰ আজাৰ হ'লে আমি দুখিত হ'ম আৰু ডক্টৰৰ পৰা লৈ যাব নোৱাৰিব। গতিকে এইখিনি আমি সামৰিলোঁ। নাই অহা নাই আপোনালোকে আহিছে মিডিয়া যোগেদি আমি কৈ আছোঁ যাতে আমাৰ EMO আছে আমাৰ 4 নং জমদুৱাৰ আমি ৰেৰুৱা নাৰ্জাৰী ছাৰক অনুৰোধ জনাওঁ অতি সোনকালে আমাৰ ইয়াতে চাবলৈ আহিলে ভাল আৰু নিজেই চকু মুখি দিলে চালে ভাল আছিল।